কবিতাৰ শিৰোনামত কবি মুন্মী মহন্ত, আবৃত্তিকাৰ মাইনী শৰ্মা। কবিতাৰ শিৰোনামত এটি নিৰ্জন সন্ধিয়া। টেবুলত বহি একান্ত মনে কবিতা এটি লিখিম বুলি হাতত তুলি লৈছিলোঁ কলম। নাজানো কিন্তু লিখিব পাৰোঁনে? বহুদিন হ'ল কবিতা লিখা নাই। ক'ত যে হেৰাই গ'ল শব্দৰ পূৰ্ণতা। স্তৰে স্তৰে চেপা খাই থকা কত শোক আৰু বিৰহৰ বেদনা। উকা কাগজত কলম বোলাই কেইটিমান নিপুণ শব্দ, যাৰ মাজত লুকাই আছে সুখ দুখ আৰু কবিতাৰ ভাষা। চটপটাই থকা হৃদয়খনক উকা কাগজত প্ৰদৰ্শন কৰিম। ক'ত যে হেৰাই গ'ল সেই শব্দবোৰ, য'ত বহু যুগৰ সঞ্চিত মনৰ বেদনা। কেনেকৈ বুলিম কবিতাত, সেই ভাবি ভাবিয়েই থমকি ৰৈছোঁ কবিতাৰ শিৰোনামত।